দেখাও সুৰুজমুখী ধাৰাবাহিকখনত অভিনয় কৰা অনুস্মিতা অৰ্থাৎ দিগাংগনা বৰাই নিজৰ জন্মদিন আচলতে কেনেকৈ উপভোগ কৰিলে এই সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকেও যদি সুৰুজমুখীত অভিনয় কৰি থকা দিগাংগনা বৰা অৰ্থাৎ অনুস্মিতাৰ অভিনয় চাই যদি ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া আপোনালোকে দেখিবলৈ পাইছে শেৱালী আৰু অনুস্মিতা আৰু কেনেকৈ নিজৰ বাৰ্থডে সেলিব্ৰেশন কৰিছে এই সবিশেষ চাওক। আমাক পাৰ্টি দিব কিহৰ পাৰ্টি দিব বাৰ্থডে পাৰ্টি আজি আমি বহুত খানা খাম দেখাও মই ব্ৰইলাৰ খাম মোৰ কাৰণে ব্ৰইলাৰো দিছে ব্ৰইলাৰ আমি কিন্তু মাটন 6 কেজি মাটন থ্যাংক ইউ মই মাটন নাই খাম মোৰ ব্ৰইলাৰটো টেষ্টি আছিলে ব্ৰইলাৰটো দেখিও লাগিছিল আপোনালোকে দেখিলেই ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব লগতে সুৰুজমুখী চাই থাকিব। ধন্যবাদ।